নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওটোত মই হাত ধোৱাৰ বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ কথা কম ভিডিওটো শেষলৈকে চাই থাকক আহক তেন্তে ভিডিওটো আৰম্ভ কৰো হাত ধোৱাৰ গুৰুত্ব সকলোৱে গমেই পাইছে এই কোভিড মহামাৰীত হাত ধোৱাটো এটা ইম্পৰ্টেন্ট আৰু ইফেক্টিভ মেথড যাৰ দ্বাৰা কোভিডৰ লগতে বিভিন্ন বেমাৰৰ পৰা আমি বাচিব পাৰো অকল আমি হাত ধুলেই নহব ই ইফেক্টিভ আৰু প্ৰপাৰ মেথডত হ'ব লাগিব যাতে ইয়াৰ উপকাৰটো আমি সঠিকভাৱে পাওঁ আহক হাত ধোৱাৰ বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ কথা জানি লওঁ আমি হাত ধুওঁতে যদি পানীটো সাফা হয় গৰম পানী নাইবা ঠাণ্ডা পানী ব্যৱহাৰ কৰি হাতখন ইফেক্টিভভাৱে ধুব পাৰো আমি হ্যান্ড ওয়াশ লিকুইড নাইবা সাবন ব্যৱহাৰ কৰিও হাতখন ধুব পাৰো আমি দৈনন্দিন ঘৰত সাবন আমি ব্যৱহাৰ কৰো সেই সাবনটো ব্যৱহাৰ কৰিও আমি হাতখন ইফেক্টিভভাৱে ধুব পাৰো আমাক এন্টিবেক্টেৰিয়াল সাবনৰ দৰকাৰ নাই যদি আমাৰ তাত পানী সাবন নাই তেতিয়া আমি হাতখন স্যানিটাইজ কৰিব পাৰো হ্যান্ড স্যানিটাইজাৰেৰে কিন্তু এটা কথা মন কৰিব লাগিব হ্যান্ড স্যানিটাইজাৰত এটলিষ্ট 60% এলকহল থাকিব লাগিব ই ইথানলে হক নাইবা আইসোপ্ৰপাইল এলকহলে হক যদি হাতখন দেখাতে লেতেৰা হৈ আছে তেতিয়া হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰি আপোনাৰ লাভ নহব আপোনালোকে হাতখন পানী আৰু সাবনেৰে ধুব লাগিব যদি আপোনাৰ ঘৰত শিশু বিলো 6 ইয়াৰ্স আছে তেতিয়া তেওঁলোকক হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিব শিকাওতে অতি সতৰ্ক হওক কাৰণ এক্সিডেন্টালি হিহতে হ্যান্ড স্যানিটাইজাৰটো খাই দিয়ে তেতিয়া এক্সিডেন্টাল এলকহল পয়জনিং হৈ যাব পাৰে এতিয়া মই হাত ধুওতে বা হাত স্যানিটাইজ কৰোতে প্ৰপাৰ পদ্ধতিখিনি কম আৰু দুটাৰ ক্ষেত্ৰত পদ্ধতিখিনি একে হয় আৰু হাত ধুওতে বা হাত স্যানিটাইজ কৰোতে এটলিষ্ট 20 সেকেন্ড আমি দিব লাগিব যাতে সঠিকভাৱে আমি হাতখন ধুব পাৰো বা হাত স্যানিটাইজ কৰিব পাৰো হাত ধুওতে প্ৰথমতে আমি হাতখন তিয়াই লৈ পেলাই সাবন ঘুৰিব লাগিব তাৰ পিছত 6টা ষ্টেপ আহিব সেইখিনি মই এতিয়া কম আৰু একে ধৰণে হাত স্যানিটাইজ কৰোতে আমি হাতত স্যানিটাইজাৰ পৰ্যাপ্ত পৰিমাণে লম আৰু হাতখন 6টা ষ্টেপেৰে স্যানিটাইজ কৰিম সেই ষ্টেপ কিটা হৈছে প্ৰথমতে আমি হাতত তলুৱা দুখন ৰাব কৰিম এটো প্ৰথম ষ্টেপ হৈছে দ্বিতীয় ষ্টেপ এটো তৃতীয় ষ্টেপ এটো চতুৰ্থ ষ্টেপ এটো পঞ্চম ষ্টেপটো এটো 6 নম্বৰ ষ্টেপটো এটো আৰু যদি হাত ধুওতে এগিটা ষ্টেপ আমি অৱলম্বন কৰিছো আমি এগিটা ষ্টেপৰ পিছত হাতখন ধুই দিব লাগিব আৰু সাফা টাৱেল বা গামুছাৰে হাতখন মুছিব লাগিব যদি টাৱেলখন তিতি আছে আগৰ পৰা সেইখন টাৱেল ব্যৱহাৰ কৰিব নালাগিব আৰু যদি হাতখন স্যানিটাইজ কৰিছো স্যানিটাইজাৰেৰে তেতিয়া হাতখন শুকাই গৈছে ইয়াত মুছিব দৰকাৰ নাই ভিডিওটো ইনফৰমেটিভ লাগিলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যাতে মোৰ ফিউচাৰৰ ভিডিওবোৰ আপোনালোকে আপডেট পায় আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ